Hello guys, welcome to Hokolure channel. Hello guys, welcome to Hokolure channel. আমি এটা ঘৰৰ পৰা ওলালো এটা সৰু চাই ৰাইড কৰিম বুলি। তো হেল্ল' গাইজ, আমি ওলাইছোঁ ৰাস্তা আধা হৈছোঁ মানে টিউচক বনাই আৰু আমি চাৰিটা আহিছোঁ চাইকেল মাৰি এটা জেগাত যাম। তো লগটো কণ্টিনিউ কৰক। তো গাইজ একো দেখা চেখা পোৱা নাই, ৰাতি হৈছে কি জেগাটো থমনা নহয় খাৰা ধৰা আহি পাইছোঁ। তো আমি গোটেইকেইটা ইয়াতে ৰখিলোঁ অলপ এনে মই শুনতে পাতাই নাই। কিবা কৰিছে সকলোৱে এটা ডেন্স কৰিম। বিকাশত যেনেকৈ মাংকি ডেন্স এটা ফেমাছ, আমাৰ এটা ডেন্স আছে হাৱান কাৰেংগে। হাৱান কাৰেংগে তো গাইজ আমি ইয়াক উঠাবৰ কাৰণে আজি কি কৰিছোঁ জানা গাইজ? মই বাগানে দিয়া নাই গাইছ, পাঘাৰে দিয়া নাই সি গাইছ ৱাল পাৰ হৈ কিনে মাতবা যাব লগা হৈছে। ইয়াক নহয় ইয়াক এনে হৈছে মিছা কথা। গাইজ মোক নহয় গাইজ, মই সোনকালতে উঠো, মই একদম পুৱাই উঠো গাইজ। সংস্কাৰ হাৰিয়ে পোৱা নাছিল, ইয়াক মাতবাৰ কাৰণে ৱাল পাৰ কৰিব লগা হৈছে। মই গাইজ মই সংস্কাৰী লড়কা হো। তো গাইছ আমি পিছত গড়ে মাৰি এইকেইটা পিছত চাইকেল মাৰি আছে, এইটো মোৰ ড্ৰাইভাৰ। তো গাইছ আমি ৰখছোঁ পানী খাবা। অ' ভান্ত কেই কিলোমিটাৰ আহিলোঁ? 12 কিলোমিটাৰ বৰ্তমানলৈ চাইকেল মাৰিছোঁ, তথাপি পোহৰ ভালকৈ হোৱা নাই। আমি এতিয়া এটা দমকল এটা দেখিছোঁ। তো দমকলটোত পানী খাব ৰখছোঁ। পানী খালি জগাই দি যাব কিন্তু। তো গাইছ এতিয়া দুটা কুকুৰ লগ পাইছি, এটা আহিছে মই আল্লালে কলো না এবে বাই বাই কুত্তে লোক। হাই গাইছ, আমি আইথাবাৰী পাৰ হ'লোঁ। এতিয়া আমি ইয়াত থমনা পাম লাহে ধীৰে। এই দুটা পিছত আহিছে চাইকেল মাৰি মাৰি। গাইছ আমি গাছৰ তলত বহিছোঁ। চিনি পাইছি না পানাই যদি ডক্টৰ টিকটকাৰ কমেণ্ট কৰিব। ফুল এড্ৰেছ ডক্টৰ টিকটকাৰ শব্দৰ মেইন ভূতটো আৰু ইবাগে তোমাৰ কোনাৰ কাম। নমস্কাৰ, মোৰ নাম শ্ৰী কুণাল শৰ্মা, মই টিহুৰ পৰা আহিছোঁ। মই এটা কবিতা আবৃত্তি কৰা হৈছোঁ। কবিতাটোৰ নাম কবিতা। আৰু এইটো হ'ল আলু নতুন এজেণ্ট, চিক্ৰেট এজেণ্ট ভিডিঅ' নতুন ভিডিঅ' আহিছে। তো গাইছ ইয়াৰ চেইন বসছি আছে না কেঁচা লগা মেৰা মজাক। হেল্ল' 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 হেল্ল'। মিঠা মিঠা কথাৰে মন বচাই চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লৈ অহা যোৱা কৰা সঘনাই। মিঠা মিঠা কথাৰে মন বচাই চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লৈ অহা যোৱা কৰা সঘনাই। মোৰে হৃদয় নাচিছে আজি ওলাওঁতে, বিচাৰে তোমাক সদায় কাষৰতে। মতলীয়াই মন আজি তোমাতে মগন, প্ৰতিদিন প্ৰতিদিশা ভাবে তোমাৰ কথাকে। মোৰে
গাইছ দুমনিক লগি নাইছিলো চাইকেল মাৰি ই ঘৰত যোৱা হৈছে কুনাল কুনাল ৰাতিটো মই ৰাতিটো মোৰ নমস্কাৰ মই ৰাতিটো মোৰ খুমচি হৈ আছে বৰ্তমান মই এতিয়া ঘৰলৈ যাবলৈ পইচা দিছোঁ মঙলবাৰ ই গুগলত চাৰ্চ কৰবা ধৰছি দুমনিৰ পে কি টিহু 2 কিলোমিটাৰত কেনেকে যাই বোলে আমাৰ লগা নেকি খাবা আনছোঁ হে তো গাইছ আমি মেইন মানে চাহ বাগানৰ মাজত আছোঁ তো আপোনাক ফাৰ্ষ্টৰখিনি দেখাই আছোঁ আপোনালোকক বলক তো গাইছ চাহপাত তাত গৰম পানীত ভিজাই কিনে খাব লাগিব তো আমি যাওঁ বলক 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 এই ৰ'দত মৰবা আহিছিলোঁ চাইকেল লৈ কিনে অহা যোৱা 80 কিলোমিটাৰ ও গাইস এইটো এটা পকা আহে বোলে চাইকেল মাৰি এইটো এটা কক যে হেনো মোৰ চকু গাটা নাইয়ে দে গাটা হৈ আহিছে ভিতৰতে দেখাই নাই চকুৱে নাই মোৰ গাইস কাবাই যদি হেল্প কৰে আমাক দাঙি লৈ যাওক না বিদ্যা বিশ্বাস 12 কিলোমিটাৰ মান হৈ গৈছে চকু মোৰ নাইয়ে দেখা নাই চকুৱে নাই পাইছে এই বলমত যতে একবাৰ এটা মানুহ কম ভাই গাইছ আমি আজ জাগা চাবা জানাই এই প্ৰশান্ত কিবা কবা কিয় চাবা জানাই আমি গাইস যাবৰা উজৰ মানে মোটামুটি 30 কিলোমিটাৰ না 40 কিলোমিটাৰ 40 কিলোমিটাৰ চাইকেল মাৰছোঁ তো ইয়াৰ পিছত আৰু চাব পৰা ক্ষমতা নাই এই এটা মন মাৰি বহিছে ভাবিছে আৰু 40 কিলোমিটাৰ কেনেকৈ চাইকেল মাৰিম এতিয়া গাইস টেম্পোত চাইকেল এখন বান্ধি দিম বুলি ভাবছোঁ তো এইটো ভিডিঅ' এতে শেষ মানে আৰু 3 দিনমান পিছত আহিম আৰু এটা এক্সট্ৰা ভ্লগ আহিব তো বাই বাই গাইছ আমাৰ অলপ ছায়াত জিৰণি লৈছোঁ ঘৰ যাব লাগে নাই এটা খনা আছে বিজুলী খনা আছে দেখাই দিয়ক এইটো অলপমান কাল্লা ঘৰত গ'লে দগৰি মাৰিব মোক মোৰ কাৰণে আহোঁ চাইকেলত আছোঁ কিবা ক'বা নেকি এই দি বলি দিওঁ কিবা ক'বা আজি খানা হ'ব বল না